আপোনাৰ যদি ঘৰখন ধনে ধানে সুখেৰে উপচাই পেলাব বিচাৰিছে তেনেহলে আপোনাৰ ঘৰৰ সন্মুখত এই কেইজোপা বৃক্ষ ৰোপণ নকৰাকৈ নাথাকিব। কি বৃক্ষ ৰোপণ কৰিব আপোনাৰ ঘৰৰ সন্মুখত? প্ৰিয় দৰ্শক, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা সৰু অনুৰোধ, নিতৌ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোৰ পৰা যদি অন্ততঃ উপকৃত হৈছে আপোনাৰে প্ৰিয় অন্য 10জন বন্ধুলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যদিহে চাই ভাল লাগিছে ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্ট বক্সত সুন্দৰ এটা কমেণ্ট নকৰাকৈ নাথাকিব। প্ৰিয় দৰ্শকসকল, বাস্তুশাস্ত্ৰৰ বিশেষ গুৰুত্ব হিন্দু ধৰ্মতো ব্যাখ্যা কৰা হৈছে। কোৱা হৈছে যিকোনো বস্তু বাস্তৰ দিশত আৰু ঘৰৰ সঠিক স্থানত ৰখা হয় তেতিয়া এজন মানুহে শুভ ফল লাভ কৰে। প্ৰিয় দৰ্শক, কোৱা হয় যে যদি আপুনি বাস্তুশাস্ত্ৰক বিশ্বাস কৰিলে আপোনাৰ কোনো কাৰণতে সমস্যাই দেখা দিব নোৱাৰে। বাস্তুশাস্ত্ৰৰ অনুসৰি এনে কিছুমান বৃক্ষ আছে যিবোৰ ৰোপণ কৰিলে মানুহৰ জীৱন ভাল দিশে আগবাঢ়ি যায়। প্ৰিয় দৰ্শকসকল, বাস্তুশাস্ত্ৰ অনুসৰি আপোনাৰ ঘৰত বাঁহৰ এটা চাইনিজ পুলি ৰাখক। এই পুলি থাকিলে আপোনাৰ কোনো অপায় অমংগল নহয় আৰু ঘৰলৈ ধনৰ আগমন হয়। প্ৰিয় দৰ্শক, কিন্তু বাস্তৰ মতে এয়া ৰাখিব লাগে ঘৰৰ উত্তৰ পূব দিশত। যদি আপোনাৰ ঘৰৰ সন্মুখত বাঁহ থাকিলে কোনো ক্ষেত্ৰতে টকা পইচাৰ অভাৱ নহয় আৰু বিভিন্ন দুৰ্যোগৰ পৰা হাত সাৰিব পাৰি। বাস্তুশাস্ত্ৰৰ মতে আপোনাৰ ঘৰৰ সন্মুখত এডাল ডালিম গছ লগালে ঋণৰ পৰা মুক্তি পোৱা যায়। কিন্তু ডালিম গছ ঘৰৰ দক্ষিণ পশ্চিম দিশত ৰোপণ কৰা উচিত। ডালিমে সুখ, সমৃদ্ধি, অৰ্থ, ভাগ্য খুলি দিয়ে। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ মতে অত্যন্ত শুভ বুলি ধাৰণা কৰা হয় বেলগছক। আপোনাৰ অন্তৰত আধ্যাত্মিকতা আৰু ঘৰখনত শান্তি, ধনৰ অভাৱ নহয় আৰু মহাদেৱৰ স্থান অনুভৱ কৰিব পাৰি। এই বেলগছ আপোনাৰ ঘৰৰ চোতালৰ সন্মুখত পৰিষ্কাৰ স্থানত ৰোপণ কৰিব লাগে। সুখ আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে ঘৰত মানি প্লেণ্ট সকলো সময়তে দক্ষিণ পূব দিশত ৰাখিব লাগে। বাস্তু বিশেষজ্ঞসকলে কৈছে উপহাৰ পোৱা আৰু কাৰোবাৰ পৰা তুলি অনা মানি প্লেণ্ট ঘৰত লগোৱা উচিত নহয়। টকা দি কিনি অনা মানি প্লেণ্ট শুভ বুলি কোৱা হয়। কথিত আছে মানি প্লেণ্ট কেতিয়াও মাটিত স্পৰ্শ কৰা উচিত নহয়। ইয়াৰ লগতে ইয়াৰ লতাবোৰো মাটিত স্পৰ্শ কৰিবলৈ দিব নালাগে। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰ আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংশ। বাস্তুশাস্ত্ৰৰ মতে ঘৰত কলৰ গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ লগে লগে ভগৱান বিষ্ণুৰ লগতে ঘৰত লক্ষ্মী দেৱীৰ আশীৰ্বাদো গ্ৰহণ কৰা হয়। এই গছজোপা ঘৰত ৰোপণ কৰিলে ধন সম্পত্তি বৃদ্ধি পায়, সুখ সমৃদ্ধি লাভ হয়। যদি বৃহস্পতিবাৰে উপবাস কৰে তেন্তে এই দিনটোত কলৰ গছ এজোপা পূজা কৰা উচিত। এই উদ্ভিদ পূজা কৰি ভগৱান শ্ৰীহৰি আৰু মাতৃ লক্ষ্মী সন্তুষ্ট হয়। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মত সমী উদ্ভিদৰ বিশেষ গুৰুত্ব আছে বুলি কোৱা হয়। কোৱা হয় যে সমীৰ উদ্ভিদ ভগৱান শিৱৰ অতি প্ৰিয়। আনহাতে শনিবাৰে সমীৰ উদ্ভিদ পূজা কৰি শনিদেৱৰ আশীৰ্বাদো লাভ কৰা হয়। ঘৰত সমী গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ঘৰৰ মূল দুৱাৰত ৰাখিলে ঘৰত সুখ আৰু সমৃদ্ধি বাস কৰে। দেৱী লক্ষ্মীৰ আশীৰ্বাদ ঘৰত ৰৈ যায়, ধনাত্মক শক্তি বাস কৰে আৰু আৰ্থিক বাধাৰ পৰা মুক্তি পায়। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদিহে চাই ভাল পালে নিশ্চয় ভিডিঅ'টি লাইক কৰিব আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰি আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব। ধন্যবাদ।